আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। এইবাৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছিল, হঠাৎ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ কেনেকুৱাকৈ এপ্লিকেশ্যন কৰিব আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই অথবা আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে, আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ ফাৰ্ষ্ট কিস্তি পোৱা নাই, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। কেনেকৈ কৰিব এপ্লিকেশ্যন চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব সেইটোও দেখুৱাই দি আছোঁ। কেনেকুৱাকৈ ফিল আপ কৰিব, ইয়াৰ লগত আপোনাক কি কি ডকুমেণ্ট জমা কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। আপোনালোকে ফাৰ্ষ্ট চাই লওক কেনেকুৱাকৈ আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, তেনেহ'লে ইয়াৰ চাব দিয়া আছে ইউ আৰ এক্সেপ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম ইয়েছ আৰু ন। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল আৰু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, তেনেহ'লে আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব আৰু নতুন হ'লে আপোনালোকে ইয়াত নোট টিপ মাৰ্ক দিব আৰু আপোনাৰ ইয়াত এটা পাছপোৰ্ট চাইজ ফটো লগাই দিব। আৰু ইয়াত চাব দি আছে ৰেচন কাৰ্ড নম্বৰ। এইবাৰ কিন্তু আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। ইয়াত যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে, এতিয়া আপোনালোকে ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আছে, এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ LIC নাম আছে, ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব। তাৰপিছত ইয়াত 1 নম্বৰত অপশ্যন আহি যাব এপ্লিকেশ্যন ডিটেইলছ। এতিয়া ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নাম, এপ্লিকেশ্যন মিডিল নাম আৰু এপ্লিকেশ্যন লাষ্ট নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব লাগিব। ফাৰ্ষ্ট ঘৰটোত বহাই দিব ফাৰ্ষ্ট নাম, মিডিল ঘৰটোত বহাই দিব, যদি মিডিল নাম আছে ইয়াত দিব, নহ'লে ডাইৰেক্ট ইয়াত আপোনালোকৰ লাষ্ট নাম বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ গাৰ্জিয়ান নেম আছে, যিটো আপোনালোকৰ কেয়াৰ অফ আছে, ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয়, আপোনালোকে ইয়াত টিপ মাৰ্ক দি দিব। মিল হয় নহ'লে আপোনালোকে ইয়াত টিপ মাৰ্ক দি দিব। তাৰপিছত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে, এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। আপোনাৰ আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ দিয়া আছে ইয়াত সেইটো বহাই দিব, যাতে ইয়াত একো ভুল নহয়। তাৰপিছত আপোনাৰ ওচৰত আহি যাব ইয়াত এড্ৰেছ ডিটেইলছ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো বহাই দিব লাগিব, যিটো আপোনালোকৰ আধাৰ কাৰ্ডত এড্ৰেছ দি আছে। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো ইয়াত ফুল বহাই দিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দি আছে ব্লক ULB আৰু MSC। যদি আপোনালোকে গ্ৰামৰ হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো বহাই দিব, আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ULB নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব GP, VC, VDC আৰু VCDC আৰু ৱাৰ্ড নম্বৰ। যদি আপোনালোকে গ্ৰামৰ তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ পঞ্চায়ত নামটো বহাই দিব, টাউনৰ হ'লে আপোনালোকে ইয়াত আপোনালোকৰ ৱাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনাৰ ঘৰৰ ওচৰত লেণ্ডমাৰ্ক আছে, ইয়াত লেণ্ডমাৰ্কৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আছে, আপোনালোকে ইয়াত আপোনালোকৰ পিনক'ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ঘৰ নম্বৰ আছে, ইয়াত আপোনালোকৰ ঘৰ নম্বৰটো বহাই দিব। তাৰপিছত বহাই দিব আপোনালোকৰ থানাৰ নাম। ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছ আছে আধাৰ কাৰ্ডত দিয়া, আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব, যাতে ইয়াত একো ভুল নহয়। ইয়াত কিন্তু আপোনালোকৰ যিটো পাৰ্মানেণ্ট এড্ৰেছটো আছে, আপোনালোকে ইয়াত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো
বহাই দিব যাতে ইয়াত একো ভুল নহয়। এইটো হৈ গ'ল আপোনালোকৰ এড্ৰেছ। এতিয়া এইবাৰ কিন্তু আপোনালোকৰ এড্ৰেছটো চেক কৰিব যাতে আপোনালোকৰ যিটো ভোটাৰ আইডি কাৰ্ডত এড্ৰেছ দিয়া আছে আৰু যিটো আপোনালোকৰ আধাৰ কাৰ্ডত এড্ৰেছ দিয়া আছে যাতে আপোনালোকৰ এড্ৰেছটো চেম হয় আৰু আপোনালোকৰ কিন্তু ৰেচন কাৰ্ড থাকিব লাগিব। এইবাৰ কিন্তু ৰেচন কাৰ্ড নথকা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব। এতিয়া হৈ গ'ল আপোনালোকৰ এড্ৰেছৰ কাম। এতিয়া ইয়াত আহি যাব প্ৰপাৰ্টি হাউচটোল। ফাৰ্ষ্ট চাব 1 নম্বৰত দিয়া আছে উইণ্ড' অক 45 ইয়াৰ। এতিয়া ইয়াত চাব কিন্তু কিছুমান গাইডলাইন দিয়া আছে যে এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব বা কোনসকল লোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। ফাৰ্ষ্ট চাব দিয়া আছে উইণ্ড' মানে বিধৱা মহিলা আৰু 2 নম্বৰত চাব দিয়া আছে দিব্যাংগ। এইবাৰ কিন্তু অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ দিছে বা যিবিলাক বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এইবাৰ কিন্তু প্ৰতিটো গাঁৱত বহুতো বিধৱা মহিলা অৰুণোদয় আঁচনি লাভ কৰা নাই। বহুতে কিন্তু হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনি পোৱা নাই। সেইকাৰণে কিন্তু বৰ্তমান সেইসকলৰ কাৰণে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ কৰিছে। সেইকাৰণে যদি আপোনালোকে বিধৱা মহিলা হয় তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। সেইকাৰণে আপোনালোকে ইয়াত যিটো পৰা আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। সেইটো হৈ গ'ল। 4 নম্বৰত ইয়াত আহি যাব বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেশ্যন। ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছটো বহাই দিব লাগিব। আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিব সেইটো বেংকৰ একাউণ্ট যাতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক থাকে আৰু যাতে DBT এনেবল থাকে, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব। সেইকাৰণে কিন্তু বহুতো মানুহৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। বহুতো মানুহৰ পইচা এতিয়ালৈকে পেণ্ডিং হৈ আছে। সেইকাৰণে আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিব সেইটো বেংকৰ একাউণ্ট যাতে আধাৰ কাৰ্ড আৰু DBT লিংক এনেবল থাকে, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ, তাৰপিছত বহাই দিব বেংকৰ নাম, তাৰপিছত বহাই দিব ব্ৰাঞ্চৰ নাম, তাৰপিছত ইয়াত যিটো আপোনালোকৰ বেংকৰ IFSC কোড নম্বৰ আছে আপোনালোকে ইয়াত আপোনালোকৰ IFSC কোড নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব। যিহেতু আপোনালোকে ফৰ্মৰ লগত আপোনাৰ বেংকৰ পাছবুকটো জেৰক্স কৰি দিব লাগিব। সেইকাৰণে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব যে মই একাউণ্টটো জেৰক্স কৰি দি দিম। তাৰপিছত ইয়াত চাব দিয়া আছে কনচেপ্ট চেল্ফ ডিক্লেৰেশ্যন। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে কনচেপ্ট ফৰ আধাৰ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দি আছে মাই আধাৰ নম্বৰ ইজ। এতিয়া ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে মাই এপিক নম্বৰ ইজ। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ আছে আপোনালোকে ইয়াত আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে চেল্ফ ডিক্লেৰেশ্যন চিগনেচাৰ। আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব যে মই বিধৱা মহিলা, মই অৰুণোদয় আঁচনি পোৱা নাই, মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় মই নিজে দায়ী হয়। সেইকাৰণে আপোনালোকে ইয়েছত টিক মাৰ্ক দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত এটা চিগনেচাৰ কৰিব লাগিব। আপোনালোকে চিগনেচাৰ অথবা আপোনালোকে থাম লগাই দি দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনাৰ ওচৰত আহি যাব চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। এতিয়া কিন্তু ইয়াত কিছুমান গাইডলাইন দিয়া থাকিব যে কোনসকল লোকে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব বা কোনসকল লোকে অৰুণোদয় আঁচনিত লাভ কৰিব। ইয়াত কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নেম বহাই দিব, ইয়াত আপোনাৰ গাৰ্জেন নাম দিব, ইয়াত আপোনাৰ বয়সটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ বহাই দিব আৰু ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব। ইয়াত কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনাৰ ওচৰত আহি যাব ইয়াত বেনিফিচিয়াৰীৰ নাম, বেনিফিচিয়াৰী চিগনেচাৰ, ডেট আৰু প্লেচটো আপোনালোকে ইয়াত ভালকৈ চাই বহাই দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ফৰ্মৰ লগত গাঁঠি দিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব? মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰিলে আপোনালোকে ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দিয়ে। এতিয়া আপোনালোকে খবৰ ল'ব লাগিব যে এতিয়া আপোনালোকৰ জিলাত কোনটো অফিচত আপোনালোকৰ অৰুণোদয় আঁচনিৰ বৰ্তমান কাম চলি আছে। আপোনাৰ পঞ্চায়ত অথবা আপোনাৰ ব্লক অথবা আপোনালোকৰ DC অফিচ। এতিয়া আপোনালোকৰ যিটো ঠাইৰ পৰা আপোনালোকৰ অৰুণোদয় আঁচনিৰ
ভেৰিফাই হয় এতিয়া কিন্তু আপোনালোকে তাত যে আপোনাৰ সকলো ডকুমেণ্ট আৰু ফৰ্মটো জমা কৰিব লাগিব তাৰপিছত চেক কৰিব তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আপোনালোকে এনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব